হেল্ল' সম্বাই ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই এমাজন বেচিক্সৰ এটা ওয়্যাৰলেছ এয়াৰবাডছ এটা আনবক্স কৰিম আৰু ইয়াৰ বিষয়ে ক'ম মোৰ নাম আসাদ জামান আপোনালোকে চাই আছে ল' বাজেট অসম আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when the এই এয়াৰবাডছৰ বিশেষ কেইটামান ফিচাৰ কৈ দি আছোঁ এই এয়াৰবাডছত আপোনালোকে এক্টিভ নইজ কেঞ্চেলেশ্যন পাব 25 dB লৈকে আৰু 50 mAh ল' লেটেঞ্চি গেমিং মোডো ছাপোৰ্ট আছে আৰু আপোনালোকে এই এয়াৰবাডছত 10 মিনিট চাৰ্জ দিলে 100 মিনিট শুনিব পাৰিব আৰু এই এয়াৰবাডছত আপোনালোকে IPX5 ৱাটাৰ ৰেজিষ্টেণ্ট পাব আৰু এই এয়াৰবাডছৰ বেটাৰী কথা কওঁ যদি আপোনালোকে 65 ঘণ্টা বেটাৰী বেকআপ আছে আৰু ফাষ্ট চাৰ্জো ছাপোৰ্ট আছে আৰু এই এয়াৰবাডছৰ স্পিকাৰৰ কথা কওঁ যদি 10 mm ডাইনামিক ড্ৰাইভাৰ লগোৱা আছে এতিয়া বাকচটো খুলি চাওঁ ইয়াৰফোনটো কেনেকুৱা দেখা যায় আৰু কি ওলায় এতিয়া এয়া বাকচটো খুলিবলৈ ওলাইছোঁ এয়া ইয়াৰফোনটো আৰু সব ভিতৰৰ পৰা কি ওলায় এয়া চাৰ্জ দিবৰ কাৰণে টাইপ চি কেবল এটা দিছে আৰু দুযোৰ ৰাবাৰ দিছে কাণত লগাবলৈ আৰু ইউজাৰ মেনুৱেল দিছে এয়া চাই লওক এয়া ইয়াৰফোনটো চাব পাৰে ইয়াতে ভিডিঅ'টো সামৰিছোঁ আৰু এটা ভিডিঅ'ত এই ইয়াৰফোনৰ সাউণ্ড কোৱালিটি কেনেকুৱা আৰু বেটাৰী বেকআপ কেনেকুৱা ইয়াৰ বিষয়ে ক'ম এই ভিডিঅ' যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ